আজিৰ কবিতাৰ শিৰোনাম সন্ধিয়াৰ পোহৰ। সন্ধিয়াৰ সময়, বেলিটো ডুবু চকুত চাট মাৰি ধৰা বেলিৰ পোহৰ। বিলৰ পানীত যেন বিলীন গৈ ৰঙা হৈ পৰিছে। মাছমৰীয়াজনেও মাছ মাৰি বিলৰ পাৰলৈ ঘূৰি আহিছে। খাদ্যৰ সন্ধানত যোৱা পক্ষীকেইজনীৰ লগতে গৰখীয়াজনেও গৰু চৰাই ঘৰলৈ উভতিছে। সকলোৱে দিনটো পৰিশ্ৰম কৰি গধূলিৰ এই সময়খিনিত আনন্দ উপভোগ কৰিছে।